ৱাও গাঁওখন সঁচাকৈ চেঞ্চ আৰু সলনি হৈ গ'ল মোৰ গাঁও না সৰুৰে গাঁও ধুনীয়া হৈছে এইটো পৰিৱেশে ভাল লাগিছে গাঁৱত এখন বিয়া তাতে আৰু মই যাব লাগিছিল ঘৰৰ মানুহকো মাতা না নহয় মাছ মাংসটো খাব লাগিছিল পিঁয়াজৰ যিহে দাম মাছ মাংস খাবি আই তাতে আৰু 2 টকা লগ 2 টকাটো বহুত হৈছে 8 টকাই লগত নাথাকে চবেই মোৰ লগত চলি পেণ্টিএম না কিবা গাড়ী হৈছে নহয় খেলা কিবা লৈছি কি কৰা যায় এতিয়া আপুনি এতিয়া 2 মাৰ খান্দাই যাব হয় কৈ পেলাই 2 টকা এটা পকেট আছিল ৰ চকলেট তোৰ থাক কি কৰিবি উপায় নাই যে মোৰ গেছি খানা জিলাজো ও পাইছে অলগিন কৰি কেনে আইও আইও খানা আছে আজি মোৰ কি কৰে দেখা নাপায় নেকি অন্ধমান নেকি হা ও অন্ধবিলি ক'বা আহিছে আপুনি ভালকৈ চাৰ্কেল চলাব নাজানে আপুনি তাকে নকয় আৰু মোক ক'বা আহিছে অন্ধবিলি ৰ আপুনি ক'ত দেখাবি অলপ পুজি মাৰিছে গোটাই অলপ কিবা আইৰণ চাইৰণ লাগছি নেকি চচলা চাওঁ ইচ আপুনি ক'ত দেখাব এইবিলাক বস্তু আইৰণ এইবিলাক দেহলিৰ মাল হয় এইবিলাক কি লাগিছে তত কৈ লিখি কি মাৰিবি আপুনি মোৰ মা আছিল জাপৰি হেতি দেউতা আছিল লোহাৰ টেঙৰ পাৰি বহুত ডাঙৰ ছোট ছোট মাৰ খাই মৰে সেইটো মাজে মাজে অলপ অকণমান লিখিত কথিত আহে আৰু বাট কিন্তু এই আপুনি চৰি কোৱা নহয় আপুনি মানে চেং মাছৰ ধৰি কিয় চাপি আছে আপুনি চেং মাছ নেকি ডেইলি কিন্তু চলি থাকে ডেইলি এইবোৰ ৰেগুলাৰ ফেশ্বন হৈ থাকে নহয় মই তাতে কিছু অসামত নচলে না অসামত এনেকুৱা হেন আপুনি দুগাজি য'তে ত'তে মাৰ খাই বুলি মোৰ কাৰণে গোটেই হাতে বল নাই না মাৰিব পৰা নাই কাৰণে মাৰ খাই বুলি আপুনি য'তে ত'তে চলে আৰু ইমান ভালটো মাৰি তুমি তোৰ ঘৰ ক'ত তোৰ ঘৰ ক'ত মোৰ ঘৰ এই কলা মেখেলি দেখিছে কলা মেখেলি বগা হিন্দিৰ ওপৰত চিছো কলা মেখেলি দেখিছো সেই হিন্দি মোৰ ঘৰ ওই ৰেড কালাৰ তোমাৰ নামটো কি কোৱাচোন মোৰ নামটো সকলোৱে জানে মোৰ নাম গুলি হয় গুলি হয় নেকি তোমাৰ দেউতাৰ নাম পিস্তল হয়নে আপুনি কেনেকৈ মাছটো ৰাখিছে পিস্তলৰ নাম মই জানো জানো মহা দুষ্ট আছিল তোমাৰ পিতা মানুহৰ লগত নিজে আমাৰ দেউতাৰ মিছা কথা কিয় ৰাখিছে মানে মোৰটো মানুহৰ লগত নিজে কাজিয়া লাগে আৰু মানুহটোক পিস্তল এটা আছে না তৎক্ষণাত গুলি মাৰি দিয়ে বুজিছা মই চব জানো মই এতিয়াহে বুজি পালো কথা হিন্দি হয় নেকি আপুনি সেইগিলা কথা কৈ মোক পাৰবা নাগে গম পাইছে না আপুনি কিন্তু কম বস্তু নহয় আপুনি খুন দিছে কঁকাল টাকিব নোৱাৰিছোঁ মই এলা কথা মই পাহৰি গৈছে নেকি এলা দিওঁ দিয়া পৰিচয় দি মই মোৰ পৰিচয় দিছোঁ মোক চিনি পাবাই মই দেউতাৰ লগতে আছিলোঁ নহয় এটা সময়ত পাইছোঁ মানে আপুনি হয় এই আপুনি তই হয় তাৰমানে এতিয়া তোৰ নামটো কচোন কি মোৰ নাম মিছ কল আকৌ মানে মিছ কল দাদা দেখোন সেই পৰবাৰ বহুত ভাল বেয়া কথাটো ক'লোঁ এতিয়া বেয়া নাপায় আপুনি চৰি তখন দেশৰ কোনটো গ্ৰহৰ পৰা আনিছা এই নামটো মই অসমত গৰু বিস্তাৰ দিছোঁ ক'তো আজিকালি ফয় নাই সেইটোতো কথা তাক লাগিছে মই সৌৰ গ্ৰহৰ পৰা আনিছোঁ বুজিছে সৌৰ জগতৰ পৰা মইতো অসমত গৰু বিস্তাৰ দিলোঁ না আজি 8 বছৰ ধৰি গৰু বিস্তাৰ দিলোঁ পাই নাই ইয়াত নাপায় নহয় মিছ কল মানুহৰ নাম নাপায় এইবিলাক মই সৌৰ গ্ৰহৰ পৰা আনিছোঁ আপোনাৰ নামটো বিৰাট ভাল লাগে কিন্তু কেইটকাত কিনিছে আপুনি এই নামটো সৌৰ জগতৰ 1.5 টকাৰ পৰা কিনিছো মই 1.5 টকা 1 টকাৰ আধা বুজিছে কিনিছে আপুনি এলাম জাগা কিনে নহয় আমাৰ দৰে ষ্টেণ্ড নাম্বাৰ হুক দিয়ে এতিয়া পিছে আপুনি চৰি তই ক'ত থাক মই আজিকালি দিল্লীত থাকো নহয় এই তুমি যে পিন্ধিছে এই কাপোৰবোৰ মোৰ ফেক্টৰীৰ পৰা আহে এই ফেচ ৱাছ চিনি পৰে হোটেল এইবোৰ চব মোৰ কোম্পানীৰ পৰাই বুজিছা অসমত আহে হয় আপোনাৰ কথাটো ৰাইট এইটো মোৰ মিকি আমাৰ হঠাৎ আকৌ কেতিয়াবা এইটো মোৰ খেউতি আনন্দ যেতিয়া মনত মস্ত আনন্দ লাগে তেতিয়া তামোল আহে যেনেকুৱা 12:75 13:20 সেনেকুৱা তামোল আহে এইটো আমাৰ খেউতি আনন্দ নহয় এইটো বেমাৰ মিৰ্কি হয় মিৰ্কি এইটো মিৰ্কি বেমাৰ নহয় একে কথা মিৰ্কি বেমাৰৰ মিৰ্কি তাকেইতো দে বুজা নাছিলো না তোমাক মই তেল হিট নি মই এই বেমাৰটো ভাল কৰি নিম এতিয়া মোৰ দেৰি হৈছে মই বহুত দূৰৰ পৰা আহিছোঁ আকৌ মই ঘৰত যাওঁ নেকি আপুনি বহুত দিনৰ মূৰত আহিছে না আপুনি ঘৰটো চিনি নাপাবাৰে মোৰ লগতে বলা আকৌ ভাল কথা চিন্তা কৰিছোঁ মই জানটোক চাবা গেছি আগ্ৰহ আজি মই পিঠি ফালি টুকুৰা টুকুৰি কৰি পেলাম ফুটবলটো আজি
কমৰিয়া কমৰিয়া কি ডান্স কৰি আছা হেও নিয়ে তই মোক ৰখাইছা এটাই মাৰিম বডি টাচ হলি তুমি আগলি উঠে এই ওপৰ মকে বি উঠে দেখবি সেইগিলা বাদ দি তই বোলে মোৰ বুকুৰ কলিজাৰ মৰমিক চাবা আহিছা চাব যামেই কি কৰিবি তই কিবাকে অলপ চলপ খানা খাই কিবাকে চেহেৰাত অলপ ৰাখিছা এটাই মাৰিম কি হৈছে কি গম পোৱা নাই বাচা মোক কেনে এই বস্তু চিনি পাবি এটা পালন দেখা এখনি জেগাতে বহুত দম দিছিলোঁ মই বহুত দম মা কসম মোক কিন্তু মাৰি ফালি দিছে সিহঁতে কিন্তু চাব পাৰা মোৰ নাম বাপু কণ মই খাই ভাল পাওঁ পপকৰ্ণ তোকো সেনকে মস্তি কাম চাদি মেকা দালি খাই বুধিব না এটলা দি এটা মাৰি গাঁওখন দেখিবলৈ বৰ ধুনীয়া হৈছে বহুত দিন মোৰ দেখিলোঁ তাকেইতো মনত এটা মস্ত আনন্দ লাগিছে মোৰ গাঁওখন দেখা পাই কি কয় ভৈৰাকচিৰ সাংকা নকৰি ভালকৈ ভাবিছোঁ তই কাম কৈছা মেকা দিলে খাই বুধিবা বুলি কুচুৱাই কিয় কবি আই কি কিয় নকমাই কিয় মেকা দালি খাই বুধিব নিছে তই কিয় কবি দৌৰাই তই মিছে মোক কৈছে তই কিয় কবি আই তই কৈছে কিয় কবি দাদা এটা মিছ কল আছিল মানে মস্ত হাগা ৰাখিছে এতিয়া যা এতিয়া মৰা নহয় ভিতৰতে যাওঁ মই এইবিলাক কথা বেয়া কৰা বৰ বেয়া জেগাত মাৰিলে পেচাব কৰিব কাৰণে কি কৰে পাইছে হৈ গৈছে এই গাঁৱৰ মৰা কি কৰিছা মই মিছ কল দাদা মই মাৰে নাই মই মিছ কল মোক কিয় মাৰিছে তহঁতে মই গম পাইছোঁ এনেকুৱা জেগাত মাৰিছে পেচাব কৰিব নোৱাৰিম নেক্সট টাইম পাইলছ হৈছে হাগিব নোৱাৰিম চৰি শৌচ কৰিব নোৱাৰিম সেইবোৰ বাদ দিয়া কি কাৰণে কাজিয়া লাগিছে তোমালোকে তাৰ মানে মিছ কল নাম ইয়াৰ মোৰ মিনে কি বুলি এটা আছে ভাল পায় মই ভাল পাবা যাব ওলছোঁ মাত্ৰ হয় তোমাৰ মই আজি মৰমিক বহুত ভাল পাওঁ হয় পাওঁ না পাওঁ এই মিছ কৰিলে আপুনিও গম পাই দিওঁ তই আৰু 10 বছৰে টাইম নামত টেকা লাগিছা তই চৰপাত হৈ গৈছা প্ৰেমৰ বুজিছানে নাই হৈছেতো তই জলহস্তি এৰ ভাল পাতো তই এতিয়া আহিছা তুমি জানা মিছ কলদা আজি মায়ের গালি খায় বাবার গালি খায় দাদারও আর কি মার খায় মই চব জানো তথাপিতো মই বহুত ভাল পাওঁ তাৰে মাজত ই কিয় যাব লাগিলে তাকেইতো আপুনি কৰি দিয়ক চিকিমি মাংস এইটো মই মীমাংসা কৰি দিম ই 10 বছৰে টাইম নামতে লাগিছে ইয়াৰ জীৱনত নহয় ই চৰপাত হৈ গৈছি তই গেছা তই পেজ লৈ যা কিছু মাৰ্কেটত পেজ বহুত চলিছে বুজিছানে নাই পেজ তাত মই লৈ যাম বুলি ভাবিছোঁ ই ঘূণতে ধৰিলাক বাটত পেজ নালাগে যা আজিকালি পেজ নিব লাগিব নহ'লে আপি তপনি নহয় এই গাড়ী মই যোৱা দিছোঁ গাড়ীত ফ্লাইটত টিকেট পইচা লোৱা নাই পেজ লৈছি মই পেজ 2 বস্তা দিছোঁ বুজিছানে নাই নিম দে যাওঁতে নিম সেইবোৰ বাদ দিয়া সংঘৰ্ষ বাদ দিয়া এই কিয় বাদ দিবি আপুনি কিয় বাদ দিব আপুনি তেওঁ যি সদায় যাইছে আজি মই লাগাৰ বেছি মানে থৈছোঁ মাৰিব পাইছে এই কি কৰা উপায় মাৰিম বকাল দিয়া উপায় মাৰিম ভাল লাগিছে চলমান খানে পিন্ধা এটা চেল্ফি মই বিৰাট ডাঙৰ মানুহ ডেইলি বুজিছা নাই মই বিৰাট মোক সকলো কোনো সন্মান নকৰে মই ডেইলি বেয়া মাৰ্কছ লাগ বুজিছা বহুত লাগে তোমাক লাগ পাইছোতো ৰাজু আছিল টেনশ্যন নাই আৰু আপিটোৰ কাৰণে মই সমান নকৈ যাওঁ আপিটোৰ কাৰণে তই নকৰিবি এই 10 বছৰ আপিটোক চেষ্টা কৰিছি আপিটো ই এৰে ধৰিলো এৰে এতিয়া তই বহুত আপি আছে তই পেজ এণ্ড মাৰ্কেটত পাই পেজ হলি তামান পতে নকৰে গম পাইছে না ই থাকা কৰি থাকা আপিটো কি কৈছা কিবা কৈছোঁ য'ত এতিয়া ঘৰৰ কথা কৈছোঁ ভাই আৰু মই তোৰ মতে কি তই যদি নেক্সট টাইম মৰমিক চাব যা 1 কেজি পেজ নিবি এনে পঠি যাব এই ৰাজুক তোমাৰ কপটো দিলে বেছি পঠিয়াব নালগে জল ফ্ৰেণ্ডছ অইনবাৰৰ দৰে এইবাৰ এটা ভিডিঅ' বনাইছোঁ যদিহে এই ভিডিঅ'টো চাই ভাল পায় এই ভিডিঅ'টো বহুত কমেডি বুজিছেনে যদি ভাল পায় তেনেহ'লে বাকীবোৰ ইহঁতে ক'বই দিয়ক যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাৰিব দেই নাপাৰিব এইখিনি হ'লো জয় অসম লাভ ইউ টু লাভ ইউ 3 লাভ ইউ 3